যে যিসকলে পিতৃ মাতৃৰ মৃত্যু হলেও ঘৰত গাৰ্জেন আছে, এক্সটেন্ডেড ফেমিলি আছে, খুৰাক বৰদেউতাক মামাকৰ লগত থাকিব, তেওঁলোকে মাহত ৩,৫০০ টকা পাব। যাৰ একো ব্যৱস্থা নাই, এক্সটেন্ডেড ফেমিলি সাপোর্ট নাই, তেওঁলোকক আমি ৰেসিডেন্সিয়েল স্কুল এখনত পঢ়ুৱাৰ আমি ব্যৱস্থা কৰিম। তৃতীয়তে এই ছোৱালী যিসকল ছোৱালী আছে এইটো কেটেগৰীত পৰে, বিবাহৰ বয়স হৈছে, তেওঁলোক বিয়া হ'ব আজি বা 5 বছৰ পিছত, তেওঁলোকে 1 তোলা সোণ পাব আৰু 50,000 টকা বিয়াৰ খৰচ পাব। তেওঁলোকক এই লৰা হওক ছোৱালী হওক তেওঁলোকক এটা আমি ভোকেশন বেস এডুকেশন দিম। কাৰোবাক নাৰ্স পঢ়ুৱাম, কাৰোবাক আন ধৰণৰ লেবৰেটৰী টেকনিচিয়ান পঢ়ুৱালো, যোনে লিড টু এমপ্লয়মেন্ট হ'ব পাৰে, তেনেকুৱা ধৰণৰ আমি এটা কোৰ্স পঢ়ুৱাম। আৰু ফাইনেলি এই গোটেই লৰা ছোৱালী সকলক স্কুল বা কলেজত যাই ভাল কৰি পঢ়া শুনা কৰাৰ কাৰণে আমি একোটাকৈ কম্পিউটাৰ বা ল্যাপটপ আমি দিম। এইখিনি সামৰি মুখ্যমন্ত্ৰীৰ শিশু সেৱা আঁচনি নামে এখন আঁচনি আমি আৰম্ভ কৰি মহাকালিৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ NDA চৰকাৰৰ ৭ম বৰ্ষপূৰ্তিত এই আঁচনিখিনি মই আপোনালোকৰ আগত দাঙি ধৰিছো।